হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? ভালনে? মোৰো ভাল। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আজি আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ ঘৰৰ শাকনি বাৰীখন। বলক দেখুৱাই আছোঁ। এইজন আমাৰ দেউতা বাৰীলৈ গৈ আছে। বলক দেখুৱাই আছোঁ আমাৰ বাৰীখন। এইটো আমাৰ বাৰী ৰখীয়া ঘৰ। এইজোপা দেখিছেনে? এইটো এটা জাতিলাও লাগি আছে। এইবোৰ মূলা, এয়া লাই, এইবোৰ লাই। এয়া আমি বাৰীতে ধান শুকুৱাইছোঁ। এইজোপা দেখিছেনে? ইমান ধুনীয়া ফুল শাকনিৰ মাজত ফুলি আছে, ইমান মৰম লাগিছে। এজোপা লাই। বলক আৰু কি আছে দেখুৱাই আছোঁ। এইবোৰ ধনিয়া গছ। এইজোপা বগা মৰিচা। এয়া ৰঙালাও, এয়া কোমোৰা লাগি আছে। এয়া কোমোৰা। এইজন আমাৰ দেউতাই শাক ছিঙি আছে বজাৰলৈ নিবলৈ। এইবোৰ তিতা কেৰেলা ফুলি আছে। এইফালে ফ্ৰেঞ্চবিনৰ গছ আছে। এইবোৰ ফ্ৰেঞ্চবিন। এয়া ফ্ৰেঞ্চবিন ছিঙি আছে। এইবোৰ ফ্ৰেঞ্চবিনৰ গছ। এইবোৰ ফ্ৰেঞ্চবিন লাগিছে, চাওক। ইয়াতে ফ্ৰেঞ্চবিন ছিঙি থৈছে। এইয়া ওলকবি গছ। এইবোৰ সৰু সৰু হৈ আছে আৰু এইবোৰ ওলকবি। এইবোৰ ফ্ৰেঞ্চবিন। এইফালে আলু দিছে, আলু লতা। এইবোৰ মিঠা আলু লতা, গৰি আলু মাঘৰ বিহুত খাবলৈ। এয়া লফা, এইবোৰ লফা। এজোপা কণ বিলাহী। এইবোৰ কবি পুলি ৰুই থৈছে, সৰু সৰু হৈ আছে। এইবোৰে আৰু আমাৰ বাৰীত আছে। এজোপা ৰঙালাও গছ। এয়া পালেং, এয়া ৰঙালাও গছ, পালেং। এইজোপা কণ বিলাহী ফুলিছে। এইবোৰ আলু লতা, মিঠা আলু লতা। এইবোৰ মাঘৰ বিহুত খাবলৈ হ'ব। এইবোৰ গোটেইবোৰ এইয়াৰ পৰা এইয়ালৈকে দেউতাই ৰুইছে। এইবোৰ তিতা কেৰেলা ছিঙি আছে। তিতা কেৰেলা, আলু লতা। এইবোৰ আলু লতা হয়। এইবোৰে আৰু আমাৰ বাৰীত শাক পাচলি আছে। এইফালে শাক ছিঙি আছে দেউতাহঁতৰ। এয়া চাওক আমাৰ বাৰীখন। এয়া লাই পাত ছিঙিছে বজাৰলৈ নিবলৈ। ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।